তো কৃষক বন্ধুসকল, আপোনালোকে যদি মূলা খেতি কৰিব বিচাৰে তেনেহ'লে প্ৰথমতে মাটিখিনি এনেধৰণৰ ষ্টেপ ভেটি উঠাই ল'বকৈ তাৰপিছত ৰ'দত আপোনালোকে মাটিখিনি ভালকৈ শুকান হ'বলৈ দিব, ফৰফৰীয়া হ'বলৈ দিব। তো মই ইয়াত সম্পূৰ্ণ ৰাসায়নিক পদ্ধতিত খেতিটো কৰিছোঁ। তো মই ইয়াত DOP আৰু ইউৰিয়া দুয়োটা মিক্স কৰি মই ইয়াত দি মাটিখিনি সম্পূৰ্ণভাৱে মিক্স কৰি ল'লোঁ। তো মই এতিয়া বৰ্তমান এইখিনি এনেকুৱাই থৈ দিম। মই 3 দিনৰ পিছতে মই মূলা গুটিখিনি সিঁচিম। তো তাৰ কাৰণে মই 3 দিন ইয়াক গেপছ ৰাখি থৈ দিছোঁ। তো 3 দিনৰ পিছতহে মই মূলা গুটিখিনি সিঁচিম। তো আপোনালোকে সাৰ প্ৰয়োগ কৰোঁতে আপোনালোকৰ হিচাপত সাৰ প্ৰয়োগ কৰিব। তো গাইজ, আপোনালোকে এয়া চাপ পাউডাৰ দেখিছে। তো মই এই চাপ পাউডাৰটো মূলা গুটিখিনিৰ লগত মিক্স কৰি ল'ম। অকণমান দিম, মই বেছি নিদিম, 10 গ্ৰামমান দিম। 10 গ্ৰাম মানে দিম মই, কাৰণ মোৰ মূলা গুটিখিনি বহুত কম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে এনেকুৱা মূলা গুটিখিনি অকণমান পানী দি সেমেকাই ল'ব, মানে এই চাপ পাউডাৰখিনি মিক্স কৰিবলৈ কাৰণে এনেকুৱা অকণমান সেমেকাই ল'ব। তো ভিডিঅ'টো চাই থাকক। তো ইয়াত দিছে চাপ পাউডাৰ। তো চাপ পাউডাৰ দিয়াৰ কাৰণ হ'ল মানে আমাৰ মূলাৰ বীজখিনি জাৰ্মিনেশ্যন হওঁতে মানে কিছুমান পোক পৰুৱা তেনেকুৱা বেমাৰ আজাৰ তেনেকুৱা মানে আক্ৰান্তৰ পৰা মানে চাপ পাউডাৰটোৱে মানে নিয়ন্ত্ৰণ কৰি ৰাখে, বচাই ৰাখে। তো মই চাপ পাউডাৰখিনি 10 গ্ৰামমান মিক্স কৰি দিওঁ। তো মোৰ মিক্সাৰ হৈ গ'ল। তো মই এতিয়া এইখিনি কাগজটো গাড়ী মই এইখিনি আধা ঘণ্টাৰ কাৰণে শুকাবলৈ দিওঁ। তো গুটিখিনি ফৰফৰীয়াকৈ শুকাব দিওঁ। তো কৃষক বন্ধুসকলে আপোনালোকে দেখিছে এয়া। তো মই এতিয়া মূলা সিঁচিম, মই মূলা গুটিখিনি সিঁচিম। তো মই আপোনালোকক দেখুৱাইছোঁ। তো মই আপোনালোকক ভিডিঅ'টো দিবলৈ কাৰণে মই কম পৰিমাণে মই মূলাখিনি আগতীয়াকৈ আপোনালোকক সিঁচি দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো মই মূলা গুটিখিনি এতিয়া বৰ্তমান সিঁচি লওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এয়া দেখিছে আপোনালোকে, মই সম্পূৰ্ণকৈ মাটিৰ লগত মই মূলা গুটিখিনি ভালকৈ মিক্স কৰি ল'লোঁ। তো এতিয়া মই ইয়াৰ ওপৰত বেট দিম। বেট কেনেকুৱা দিব লাগিব চাই থাকিব। তো আৰু এটা কথা গাইজ, আপোনালোকে যদি ইয়াত পানী দিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে আমি যোনটো মেডিচিন দিবলৈ আমি টেংকিটো ব্যৱহাৰ কৰোঁ, তো সেইটো টেংকিৰে আপোনালোকে ইয়াত স্প্ৰে কৰি দিব। ডাইৰেক্টলি মটৰ বা বাল্টিঙেৰে ডাইৰেক্ট পানী নিদিব। যিকোনো আমি স্প্ৰে কৰি দিব লাগিব, যিকোনো আমি টেংকিৰে। তো এয়া গাইজ, আপোনালোকে দেখিছে এনেধৰণৰ বেট লগাইছোঁ মই, যিটো বাৰিষাৰ বতৰ, বৰষুণৰ বতৰ। তো ইয়াৰ পৰা মই তিৰপাল টানি দিম, বগা পলিথিন। তো এনেধৰণৰ বগা পলিথিন টানি দিম। তো আপোনালোকেও যদি এনেকুৱা চিষ্টেমত কৰে তেনেহ'লে আপোনালোকে বগা পলিথিন দিব। তো ৰ'দৰ পোহৰ লাগে, আমাৰ যিকোনো মূলা চব্জিত আমাৰ ৰ'দৰ পোহৰ পাব লাগে, তেতিয়া আমাৰ ফচলটো ভাল হ'ব, তো গ্ৰ'থ ভাল হ'ব। তো আপোনালোকে যদি পলিথিন দিয়ে তেনেহ'লে বগা পলিথিন দিব। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। তো গাইজ এটা কথা, তো ভিডিঅ'টোত মই নতুনকৈ বনাবলৈ আৰম্ভ কৰিছোঁ। তো মই ভিডিঅ'টোত ইমান ইমপ্ৰেশ্যন দিব পৰা নাই। তো আপোনালোকে তথাপিতো আপোনালোকে ভিডিঅ'টো চাব। তো ইয়াৰ যেতিয়া জাৰ্মিনেশ্যন হ'ব তো পুলিখিনি, তো মই এইটো ভিডিঅ'ত আপোনালোকক দিব নোৱাৰিম, কাৰণ এইটো ভিডিঅ'ত দিলে আমাৰ ভিডিঅ'টো বেছি লং হৈ যায়। তো মই নেক্সট ভিডিঅ'টোত আপোনালোকক জাৰ্মিনেশ্যন হোৱাৰ পৰা পুলিখিনি গজাৰ পৰা তুলিবলৈ পৰা হ'ব, তেতিয়ালৈকে মই ভিডিঅ'টো নেক্সট ভিডিঅ'টোত মই আপলোড কৰি দিম।